তেখেতৰ কথাখিনি মূলসুঁতিৰ সকলোৱে উপলব্ধি কৰিব পাৰিলে ভাল। আৰু আজি তেখেতে কৈছে এতিয়া চেঞ্চাছ আহি আছে, মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক, অসম সাহিত্য সভাৰ মজিয়াৰ পৰা ঘোষণা কৰক যে এইসকল মানুহ অসমীয়া হয়। এই কথাখিনি শুনিবলৈ আমি খুব উদ্গ্ৰীৱ হৈ আছোঁ। এতিয়া তেখেতৰ কথা ভাল পাইছোঁ, কিন্তু তাৰ লগতে আকৌ এটা মানে কোনোবাখিনিত অকণমান মানে বিটুইন দি লাইনছো অলপ কিছু কথা মনত আহে যে এতিয়া চেঞ্চাছ আহিছে কাৰণে কৈ আছে, পিছত আকৌ বাংলাদেশী ক'ব, বিদেশী ক'ব, তেনেকুৱা হ'ব নেকি বাৰু? তেখেতৰ ষ্টেটমেণ্ট গ্ৰেট, খালি অসম সাহিত্য সভাই তেওঁলোকৰ মজিয়াৰ পৰা তেওঁলোকে ফৰ্মেলি কথাখিনি কওক, তেতিয়া অসমৰ পৰিস্থিতি বহুত ভাল হ'ব, আমাৰো মনৰ ঘাঁবোৰ অলপ শুকাব। আৰু এটা কথা সুধো যে এতিয়া বিৰোধীয়ে 19 গৰাকী তেওঁলোকৰ বিধায়ক, তাৰে 18 গৰাকী সংখ্যালঘু, এগৰাকী সংখ্যাগুৰু। এতিয়া যিটো টেক মুছলমান প্ৰীতিৰ যিটো টেক, সেই টেকটো অক্ষত ৰাখি সংখ্যালঘু সম্প্ৰদায়কেই বিৰোধী দলপতি পাতিবনে? এই ক্ষেত্ৰত আপুনি কি কয় গোটেই বিষয়টো? বিৰোধী আপুনি 19 জন বুলি ক'লে আমাক বাদ দিলে কিয়? আমিওতো আছোঁ নহয়, টোটেল কংগ্ৰেছ বুলি কওঁ। এতিয়া তেওঁলোকৰ দলীয় নিজা কথা, তেওঁলোকে সিদ্ধান্ত লওক, দলটোৰ ভৱিষ্যত যাতে ভাল হয় তেনেকুৱা তেওঁলোকে চিন্তা কৰা উচিত। সেইটো বিষয়ে মোৰ বিশেষ মতামত নাই। আপুনি কেনেকৈ চাব যে হিন্দু নতুন এজন বিধায়ক জে পি দাস তেওঁক দিয়াটো উচিত? মই একো এইটো ক্ষেত্ৰত কমেণ্ট নিদিওঁ, এইটো তেওঁলোকৰ ডমেইনত। তেওঁলোকে নিশ্চিতভাৱে এই কথা চিন্তা কৰা উচিত যাতে ভৱিষ্যতে দলটোৰ আজি উজনিত উচন হৈ গৈছে, উজনিতো তেওঁলোকে খোপনি পুতিব লাগিব। গতিকে সেই উজনিৰ স্বাৰ্থত তেওঁলোকে, মই ভাবোঁ তেওঁলোকৰ দলৰ শ্ৰীবৃদ্ধিৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লওক। আৰু টোটেল যিটো বিৰোধী টি এম চি হওক বা ৰাইজৰ দল হওক, তেওঁলোকো এড হোৱাৰ পিছত কেনেধৰণে চাব বিষয়টো দলপতিৰ বিষয়ে? দলপতিটো আমাৰ কোনো সহায় নালাগে। আগতে আছিলে 21 জন লাগে, তেতিয়া হয়তো আমাৰ সহায় লাগিলেহেঁতেন। এতিয়া যিহেতু 10%, 13 জন হ'লে হৈ যাব। গতিকে মই এই বিষয়ত আৰু মাত মাতাৰ কোনো অধিকাৰেই মোৰ নাই, কাৰণ মোৰ কোনো ছাপোৰ্ট নালাগে তেওঁলোকৰ। তেওঁলোকে দলীয়ভাৱে যি কৰে কৰক। আচ্ছা, পশ্চিমবংগ চৰকাৰে মাইকত মানে যিটো আজান দিয়া যিটো বন্ধ কৰিছে বা নিষেধাজ্ঞা জাৰি কৰিছে, অসমতো বিভিন্নজনে কৰি আছে, আপোনাৰ মতামত কি হ'ব? এই বিষয়ত মই ধৰ্মীয় বিষয়ত বৰ বেছি জ্ঞান নাই। আজানটো উদ্দেশ্য এইটো বুলি জানো যে মানুহক নামাজৰ কাৰণে আহ্বান জনাব লাগে। এতিয়া সেই সময়ত প্ৰফেট হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ইছলামৰ যেতিয়া সময় আছিলে তেতিয়া মাইকৰ ব্যৱস্থা নাছিলেই, কিন্তু এতিয়া মাইকৰ ব্যৱস্থা হৈছে। মাইকত আজান দিলেই কিমানখিনি ধৰ্মীয় বাধা নিষেধ আছে বা নিদিলে কিমানখিনি বাধা নিষেধ আছে, এই কিন্তু মই জানিব লাগিব, মোৰ আইডিয়া নাই এই বিষয়ে, ধৰ্মীয় বিষয়ত ইমান জ্ঞান নাই মোৰ। মানে কৈছে যে মাইকত অকল শুকুৰবাৰে বজাওক, বাকীকেইটা দিন বজাব নালাগে, মই নেজানো, দিগদাৰ হয় বুলি কৈছে। নেজানো এইবোৰ। আমাৰ ধৰ্মীয় আলিম উলামাসকলে তেখেতসকলে সিদ্ধান্ত লওক এইটো কিমান কম্পালচাৰী, নিদিলেও হ'ব নেকি, আৰু গোটেই অসমৰ পৰিৱেশটো যাতে ভাল হয় সেই কথাটো লক্ষ্য ৰাখি পেলাই তেখেতসকলে সিদ্ধান্ত লওক। মই যিটো ধৰ্মীয় বিষয়ত ইমান মোৰ জ্ঞান নাই, মই পটককৈ এটা কৈ দিয়াটো কথা এটা, বৰ্তমান সমাজখনৰ অৱস্থা ভাল নহয়, পলাৰাইজেশ্যন, হিন্দু মুছলমান, দিন ৰাতি শুই উঠি বহি একেটা কথা শুনি থাকোঁ। গতিকে অসমৰ গোটেই সামগ্ৰিক পৰিৱেশটো চাই হাদিছ কুৰাণৰ আধাৰত মাইকত আজান দিয়া জৰুৰী হয়নে নহয়, নে নিদিলেও চলিব? যদি কোনোবা মোৰ ভাইয়ে বিচাৰিছে মোৰ ডিষ্টাৰ্ব হয়, যদি ধৰ্মীয় বাধা নিষেধ নাই, সেইখিনি কথা আমাৰ আলিম উলামাসকলে, ধৰ্মীয় যিসকল মুৰব্বী আছে তেওঁলোকে চিন্তা কৰক। মই এটা কথা কৈ দিব নোৱাৰিম। আৰু এতিয়া নিৰ্বাচন শেষ হ'ল, কিন্তু পেট্ৰল ডিজেল বা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ দাম বৃদ্ধি কিন্তু যথেষ্ট হৈছে, আকাশলংঘী হৈছে। এইটো আমি কৈও লাভ নাই। অসমত ৰাইজেতো এই দাম বৃদ্ধিৰ পিছতো বিজেপিক ভোট দিছে। এইটো অসমৰ
102টা ছিট পাইছে তেওঁলোকে। ইলেকশ্যনৰ আগত দাম বৃদ্ধি হোৱা নাই নি? হৈছে। তাৰমানে অসমৰ ৰাইজে দাম বৃদ্ধি হ'লেও তেওঁলোকৰ কোনো আক্ষেপ নাই। ৰাইজৰ আমি প্ৰতিনিধিহে, তেওঁলোকৰ ৰায়টো আমি মানি ল'ব লাগিব। তেওঁলোকৰ দাম বৃদ্ধি হ'লেও একো অসুবিধা নাই, কিন্তু কি ক'ম আৰু, ধৰ্মীয় আফিং খাই থাকিব লাগিব, তেনেকুৱা এটাই বাৰ্তা দিছে ৰাইজে।